নমস্কাৰ, এইটো মুহূৰ্তত লৈ আহিছোঁ অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলৰ বাবে বহুতো গুৰুত্বপূৰ্ণ খবৰ। কিয়নো ইতিমধ্যে অসমৰ শিক্ষামন্ত্ৰী তথা বিত্তমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই অৰুণোদয় আঁচনিৰ ওপৰত কেইটামান গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে। তো আজি এই ভিডিঅ'টোৰ জৰিয়তে এই গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে এই বিষয়ে আমি আলোচনা কৰিম। তো এইটো বিষয়ে আলোচনা কৰাৰ আগতে আপোনালোকক মই এটা সৰু অনুৰোধ কৰিব বিচাৰিছোঁ, চেনেলটো ছাবস্ক্ৰাইব কৰা নাই যদি প্লিজ ছাবস্ক্ৰাইব কৰি এটা লাইক কৰি মোক উৎসাহ যোগাব বুলি আশা কৰিছোঁ। তো তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ইয়াতে কৈ থওঁ, ভিডিঅ'টো স্কিপ নকৰাকৈ চালে আপোনালোকে সম্পূৰ্ণ কথাখিনি বুজিব পাৰিবা বুলি আশা কৰিছোঁ। তো এইখিনিতে মই ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কি গুৰুত্বপূৰ্ণ ঘোষণা কৰিছিল সেই বিষয়ে আলোচনা কৰিম। তো ইয়াতে মই কওঁ যে অৰুণোদয় হিতাধিকাৰী যিসকলে প্ৰথম কিস্তি আৰু দ্বিতীয় কিস্তি পাইছিলে, তো এতিয়া দেখা গৈ আছে তেওঁলোকৰ বেংক একাউণ্টত দ্বিতীয় কিস্তিৰ অৰ্থাৎ থাৰ্ড ইনষ্টলমেণ্টৰ টকাসমূহ সোমোৱা দেখা গৈ আছে। লগতে যিসকল মহিলাই এই আঁচনিৰ আবেদন কৰিব পৰা নাছিলে, তো তেওঁলোকৰ বাবে অতিকৈ সুখবৰ, অতি গুৰুত্বপূৰ্ণ খবৰ তেওঁলোকৰ বাবেই যে তেওঁলোকে এই আঁচনিৰ নতুনকৈ আবেদন কৰিব পাৰিব। কিন্তু এই আঁচনি কেতিয়াৰ পৰা আবেদন কৰিব পাৰিব, তো এই বিষয়ে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইটামান গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে। তো ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই বিষয়ে কি কৈছিল শুনি লওক। তেন্তে বলক ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে কি কৈছিলে চাওঁ। বিভীষিকাৰ মাজতে আমি অসমৰ 22 লাখ মহিলালৈকে অৰুণোদয় আঁচনি আমি আগবঢ়াবলৈ সক্ষম হৈছোঁ। ইতিমধ্যে 2টা মাহত 830 টকাকৈ তেওঁলোকে 2টা কিস্তি লাভ কৰিলে আৰু অহা কালিৰ পৰা তেওঁলোকে তৃতীয় কিস্তিটো লাভ কৰিব। অৰ্থাৎ যেনেকে চৰকাৰী কৰ্মচাৰীয়ে মাহত দৰমহা পায়, অৰুণোদয় আঁচনিৰ জৰিয়তেও তেওঁলোকে মাহৰ টকা মাহত পাই গৈ থাকিব। মই চেষ্টা কৰিছোঁ, ভাৰতীয় জনতা পাৰ্টীয়ে চেষ্টা কৰিছে যে অনাগত দিনত এই 22 লাখ যি মহিলাক আমি অৰুণোদয় দি আছোঁ তাৰ সংখ্যা 30 লাখলৈকে বৃদ্ধি কৰা। অৰ্থাৎ যিসকল মহিলা এতিয়াও অৰুণোদয় আঁচনিৰ পৰা বাদ পৰি আছে তেওঁলোকক আমি এই আঁচনিৰ অধীনলৈ লৈ অহা। তাৰ লগে লগে মই ব্যক্তিগতভাৱে কেইদিনমান আগতে এখন সাংবাদিক মেলত কৈছোঁ যে আমি সেই দিনটোলৈকে ক্ষান্ত নহওঁ যি দিনটোলৈকে অৰুণোদয়ক আমি প্ৰতি মাহে 830 টকাৰ পৰা লাহে লাহে প্ৰতি মাহে 3000 টকালৈকে আমি লৈ নাযাওঁ, তেতিয়ালৈকে আমি ক্ষান্ত নহওঁ। তো আশা কৰিছোঁ যি গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে আপোনালোকে মনোযোগেৰে শুনিছে, তাৰ পৰা কিবা এটা উপকৃত পাব বুলি মই আশা কৰিছোঁ। তো ইয়াতে মই আপোনালোকক আৰু এটা অনুৰোধ কৰোঁ, যদি ভিডিঅ'টো ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু বন্ধু বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰি দিবা। ধন্যবাদ।